तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल Mondeep ब्लॉग। तो गाइस की खबर खबर भाले तो गाइस माने आज भिडिओটো অকমান ধামাকা হ'বলৈ গৈছে। তো ভিডিওটো সকলে চাই কৰ ভিডিও লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন অল কৰিব। তো গাইস বলা ভিডিওটো আৰম্ভ কৰো। সো গাইস এতিয়া মই আপাঘৰত আছো। ইটো ভিডিওটো চাই থাকক দেই, সকলে ধামাকা হ'বলৈ গৈছে। তো গাইস এতিয়া মানে আমি পাকঘৰটো দেখুৱাম বুলি ভাবিছো, খালি আপোনালোকক নি দেখুৱাম। দেখুৱাম আমি মানে এটা ৰিলছ বনাব লৈছো। সো মেকআপ কৰো, ফনি চনি লৈছো, চুলি ধুনীয়াকৈ ফনিয়া লওঁ, আমি ৰিলছ বনাম। তো গাইছ আপোনালোকে মোক কেনেকুৱা লাগিছে কমেণ্টত ক'বচোন, ৰ'ব দেই। কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। তো গাইছ এইকেইটা মানে আমাৰ ইনষ্টাগ্ৰাম ID হয়। আপাঘৰ বাজনী ভৰ আৰু মোৰ আপাঘৰ দাদাটো ভৰ। তো আপোনালোকে গৈ পেলাই ইনষ্টাগ্ৰামত ফ'ল' কৰি তো গাইছ মানে ভিডিওটো ধামাকা হ'বলৈ গৈ আছিলে। চ' মই মানে পাহত থাকিলোঁ, মানে গুচি আহিলোঁ। তাই মানে এতিয়া ঘৰ ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো পাহত আৰু বনাবলৈ নহ'লে মই গুচি আহিলোঁ। চ' মাছ ধৰি আছোঁ, এইবোৰ মাছ পাইছোঁ। চাওক গাইছ কেনেকুৱা মাছ পাইছোঁ। আৰু কোনো চাইকেল এইটো চাওক চাইকেলখন দি দিছে। নতুন চাইকেল কিনিলে লেবেল দেখুৱাই আছে। এইপিনে মাছ ধৰি আছে। উঠিছেনে তো নাই এজনী নাই নুঠিলে। তো গাইছ আমি মানে এপাকৰ ৰিলছ কেইটামান মাৰিলোঁ। চ' ৰিলছকেইটা চাওকচোন আপোনালোকে। এইকেইটা ৰিলছ দুটামান বনাইছিলোঁ আৰু গাইছ মানে ডিলিট হৈ থাকিলে। চ' এটা আছে সেইটোৱে দেখুৱালোঁ। এতিয়া গাইছ মানে মই চাইকেল চলাই আছোঁ। সেইটো বৰ নতুন চাইকেল আছিলে, আপুনি যে কৈছিলে নতুন চাইকেল আনিলে। তো গাইছ ভিডিঅ'টো মানে এইটোৱে আছিল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাই দিব, আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন অল কৰিব। তো গাইছ লাভ ইউ, বাই বাই, টাটা।